এ বহাগ আহিল যেতিয়া মন ৰঙীন এতিয়া যৌৱনৰে আমনি Hi everyone, it's me Georgia. Itia moi jabo ulaisu Nalbari Poschim Sotemari Hongkorjyoti Hongor Khojoniot Rongali Bihu Khonmilan Committee loi aru aji ki koru ki nokoru moi guttekhini apnaloকক dekhuai jam gotike sai thikibo last leke aru eta bolok ami ekeloge jao আমি নলবাৰী আহি পালো গান শুনি শুনি কেতিয়া কেনেকৈ আহি পালো গমই নাপালো তো আমি আহি পালো কিন্তু এটা মই মেকআপ লম এণ্ড ড্ৰেছ পিন্ধিম তো আমি সেইকাৰণে ঘৰ মানুহৰ তাত আহিছোঁ গতিকে দেখুৱাই আছোঁ আমি এতিয়া বহি আছোঁ আৰু আমি মানে মই আৰু মায়ে মেকআপ লম আৰু লাহেকৈ কাপোৰ পাতি পিন্ধিম এয়া পাপা আছে এনেকুৱা লাগি আছে ভাল লাগি আছে ইয়াতে বৰষুণৰ অপেক্ষা কৰি আছো মানে বৰষুণ চেছ আৰু যে নাহে আৰু ঠাণ্ডা বহুত ইয়াতে ধুনীয়া ঠাণ্ডা ওয়েদাৰটো ভাল কৰিছে আজি ওয়েদাৰ বহুত ভাল মানে এবাৰ বৰষুণ দিয়ে এবাৰ কমে আকৌ বৰষুণ দিয়ে আকৌ কমে এনেকুৱা হৈ আছে সেইকাৰণে কৈছো অপেক্ষা কৰি আছো তো হে দেখুৱাই যাম চাই থাকিব এয়া মোক ধুনীয়াকৈ মেকআপ দি আছে দিগন্ত দাই হেল্ল' বহুত বছৰৰ মূৰত আৰু দিগন্ত দাক মই স্পেচিয়েলি থেংকছ দিছোঁ মোক ইয়ালৈ ইনভাইট কৰাৰ কাৰণে ইমান ধুনীয়াকৈ আৰু লগতে এতিয়া মোক ইমান ধুনীয়াকৈ মেকআপ কৰি দি আছে মই ফুল লুকটো মই দেখুৱাই আছোঁ ভেৰি চুন মাক ইমান ধুনীয়াকৈ তেওঁলোকে এখন গামোচা আৰু এটা জাপিৰে ফেলিচিট কৰিলে তাৰপিছত মায়ে ফিটা কাটি ইয়াৰ ষ্টেজ অপেনিং কৰিলে আৰু মাৰ নতুনকৈ ৰিলিজ হোৱা গীতটি তুমি মোৰ সপোনৰে এনে অলপকৈ এবাৰ গুণগুণাই দিলে ৰাইজৰ আগত অলপ পিছত মই আহিলোঁ আৰু মোক ইমান ধুনীয়াকৈ মেকআপ কৰি দিছে আমাৰ পৰিচিত দিগন্ত দায়ে আৰু তেখেতে মোক ইয়ালৈ আমন্ত্ৰণ কৰিছিলে গতিকে দিগন্ত দালৈ বহুত বহুত ধন্যবাদ আৰু মৰম ইয়াতে মোক ইমান ধুনীয়াকৈ এখন গামোচা আৰু এটা জাপিৰে ফেলিচিট কৰাৰ বাবে নলবাৰী পশ্চিম চটেমাৰী শংকৰজ্যোতি সংঘৰ খৌজনিয়ত ৰঙালী বিহুৰ সন্মিলন কমিটিলৈ বহুত বহুত ধন্যবাদ আৰু সেৱা জনাইছোঁ সো বিহু বুলি নানাচি থাকিব পাৰিনে ময়ো অলপ নাচি দিলোঁ তো এয়া সাকসেসফুলি আমাৰ হৈ গ'ল আৰু আমি আকৌ সেই ঘৰটোত আহিছোঁ এতিয়া মায়ে চেঞ্জ কৰিব আৰু আজি মায়ে আমাৰ ষ্টেজটো অপেনিং কৰিলে মই ৰেডি হওঁতে হওঁতে দেৰি হৈ গ'ল মায়ে ষ্টেজ অপেনিং কৰিলে চ' কৈ দিয়া কেনেকুৱা লাগিছে তাকে বহুত ভাল মানে ইমান বেছি মৰম ৰাইজৰ ইমান বেছি সন্মান এই বস্তুটো বহুত বেছি ভাল লাগিছে আজি মানে মোৰ একদম মন মানে ভৰি গৈছে আৰু ইমান ৰাইজৰ মৰম ইমান ক্ৰাউড আছিলে মানুহৰ বহুত বেছি ক্ৰাউড ইমান মৰম কৰিছে তেওঁলোকে বহুত ভাল লাগিছে মানে সদায়লৈকে মনত থাকি যাব আৰু হয়তো আকৌ ভগৱানে কৰিলে আকৌ আহিম চাগে কেতিয়াবা সুযোগ যদি দিয়ে আৰু মোক তাতে অকণমান নাচিবলৈ দিলে মই নাচোঁতে মোৰ চুলিয়ে খুলি গ'ল যোনখিনি মানে মই হেয়াৰষ্টাইল কৰিছিলোঁ মোৰ হেয়াৰষ্টাইল চেঞ্জ হৈ গ'ল একো নাই আকৌ এটা লুক পাইছোঁ গতিকে সেয়া এতিয়া আমি যাওঁ ঘৰলৈ উভতি যাওঁ আৰু মায়ে চেঞ্জ কৰিব মই বাৰু চেঞ্জ নকৰোঁ গতিকে ৰাস্তাটো মই যিমান পাৰোঁ দেখুৱাই যাম এতিয়া আমি বাহিৰত গৈ কিবা খাম চ' এইবোৰ দেখুৱাই যাম ষ্টে টিউন এয়া আমি ৰাতি প্ৰগ্ৰামৰ পৰা ওলাই আমি এতিয়া ডিনাৰ কৰিব আহিছোঁ আমি ডিনাৰ কৰিব আহিছোঁ ভিডিঅ'গ্ৰাফি কৰিছে মুন দাই কিবা কৈ দিয়া নেক্সট নহ'ব এতিয়াই কোৱা কিবা কেনেকুৱা লাগিছে সেকেন্ড টাইম লগ পাইছোঁ জৰ্জিয়াক বহুত আগৰ পৰাই চিনি পাওঁ দাদাহঁতক আগৰ পৰাই চিনি পাওঁ মোৰো ইচ্ছা আছিলে তাইক শ্বুট কৰিবৰ কাৰণে পাই গ'লোঁ হঠাৎ বহুত ভাল লাগিল বহুত কষ্ট হৈছে আজি তো
নতুন নতুন ভিডিঅ' আহি আছে মানে ৰিলছ আহিব ফটো আহিব আপোনালোকে চাব মোৰ ছ'চিয়েল মিডিয়াত যাই মৰম দিব সঁচাকৈ নলবাৰী পশ্চিম চটেমাৰীলৈ আহি খুবেই ভাল লাগিল আৰু সমূহ ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ বাবে আপোনালোকে মোক এনেকৈ আশীৰ্বাদ কৰি যাব যাতে মই আগলৈও ভাল ভাল কাম কৰি যাবলৈ পাৰোঁ আৰু আপোনালোকৰ মাজত আকৌ যেন আহিব পাৰোঁ তাৰে কামনা কৰিলোঁ ধন্যবাদ আৰু থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'